Hello everyone, welcome back to my channel. Friends, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আসাম ৰিলেটেড কিছুমান কাৰেণ্ট এফেয়াৰ্স। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে থ্যাংক ইউ ক'ব বিচাৰিছো। ফ্ৰেণ্ডছ, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ এই সিৰিজটোক ইমানখিনি সহাৰি জনোৱাৰ বাবে। ফ্ৰেণ্ডছ, যদি আপোনালোক নতুন হয় মোৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেনেহলে লাইক, কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্স্ট কাৰেণ্ট এফেয়াৰটো হৈছে থাৰ্ড খেলো ইণ্ডিয়া ইউথ গেমছ। এইটো আমাৰ শিডিউল কৰা হৈছে জানুৱাৰী 2020 হ'ব। গুৱাহাটীত শিডিউল কৰিছে 10 to 22 জানুৱাৰী আৰু ৰিসেন্টলি 30th নৱেম্বৰত এই সেৰেমনিটোৰ মানে এই গেমটোৰ লঞ্চ সেৰেমনিটো হৈ গৈছে। ভেন্যু আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম গুৱাহাটী। So এইটো এটা আপকামিং ইভেন্ট যেটো জানুৱাৰী 2020 হ'ব শিডিউল কৰা হৈছে। নেক্সট নিউজটো হৈছে অনিমা সোণোৱাল তেখেতৰ বিষয়ে। তেখেতে আমাৰ ইণ্ডিয়াখনক ৰিপ্ৰেজেন্ট কৰিব, মানে ইণ্ডিয়ান টিমক ৰিপ্ৰেজেন্ট কৰিব 21st এছিয়ান মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপত, যেটো নেকি মালয়েছিয়াত হ'ব এই ডিসেম্বৰৰ 2ৰ পৰা 8 লৈকে। গতিকে এইটো এটা আমাৰ বাবে সঁচাকৈ গৌৰৱৰ খবৰ। নেক্সট আহিছো এখন ফিল্মৰ বিষয়ে। ফিল্মখনৰ নাম হৈছে ইন দ্য ল্যান্ড অফ পয়জন উইমেন আৰু ফিল্মখন ডাইৰেক্ট কৰিছে মঞ্জু বৰা তেখেতে। আৰু এইখন ফিল্ম স্ক্ৰিন হ'ব ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া আণ্ডাৰ ইণ্ডিয়ান পেনোৰামা ছেকশ্যনত। আৰু এই ফিল্মখনৰ ষ্টৰিটো বেছড হৈছে জিমিন থাং অৰ পাঞ্চেন কমিউনিটি অফ অৰুণাচল প্ৰদেশ, এই কমিউনিটিটোৰ ওপৰত বেছড কৰি পেলাই এই চিনেমাখন বনোৱা হৈছে। পাঞ্চেন এইটোৰ মিনিং হৈছে এখন ঠাই য'ত কোনো ধৰণৰ পাপ কৰা নহয়। তো সেই ঠাইখিনিত যিখিনি মানুহ থাকে তেওঁলোক মেইনলি বুদ্ধিষ্ট আৰু ভেজিটেৰিয়ান। আৰু এই ফিল্মখনে মানে মেইনলি এইম কৰিছে যিখিনি এবঅৰিজিনেল মানুহ হয় তেওঁলোকৰ ওপৰত এটা ফোকাস কৰিবৰ কাৰণে এইম কৰিছে। নেক্সট ফিল্ম হৈছে য়ৌদো। ফ্ৰেণ্ডছ, মই এই প্ৰনাউন্সিয়েশ্যনটো একচুৱেলি মোৰ খাচী ফ্ৰেণ্ড এজনীৰ পৰা শিকিছো, তো কিবা যদি ভুল হৈছে ক্ষমা কৰিব, বাট আই হোপ মই কাৰেক্টলি প্ৰনাউন্স কৰিব পাৰিছো। ফিল্মখনৰ নাম হৈছে য়ৌদো আৰু এইখন ফাৰ্ষ্ট খাচী লেংগুৱেজ ফিল্ম হয় যোনখন কমাৰ্চিয়েলি ৰিলিজ হৈছে এক্ৰছ ইণ্ডিয়াত। আৰু এই ফিল্মখন বনাইছে প্ৰদীপ কুৰবাই। এইখনো স্ক্ৰিন হৈছে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া আণ্ডাৰ ইণ্ডিয়ান পেনোৰামা ছেকশ্যন। আৰু এই ফিল্মখন মানে বেচিকেলি সেইসকল মানুহৰ ওপৰত বেছড কৰা হৈছে যিসকলে শ্বিলঙৰ বৰা বজাৰৰ মানে বাইলেণ্ড বিলাকত ঘূৰা ফুৰা কৰি থাকে বা তাতে যিখিনি মানে কি বজাৰ বাহিনী তেওঁলোকে লাগা ভাগা কৰি থাকে তেওঁলোকৰ ওপৰত বেছড কৰি পেলাই এই সেইটোৱে মেইনলি ষ্টৰি লাইনটো হয়। সো এইখন হৈছে ফাৰ্ষ্ট খাচী লেংগুৱেজৰ ফিল্ম যোনখন কমাৰ্চিয়েলি ৰিলিজ হৈছে এক্ৰছ ইণ্ডিয়া। নেক্সট আহিছো লাষ্ট উইকৰ মানে আৰু এইটো মই প্ৰথমতে ক'বলৈ পাহৰি গৈছিলো যে মোৰ এই ভিডিঅ'টো নৱেম্বৰ মাহৰ লাষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰহে হয়। সো লাষ্ট উইকৰ কেইটামান ইম্পৰ্টেণ্ট ডেট হৈছে 24 নৱেম্বৰ লাচিত দিৱস, এইটো হৈ গ'ল। তাৰপিছত 26 নৱেম্বৰ কনষ্টিটিউশ্যন ডে, 27 নৱেম্বৰ 10th ইণ্ডিয়ান অৰ্গেন ডোনেশ্যন ডে। এই কেইটামান ইম্পৰ্টেণ্ট ডেজ আছিলে লাষ্ট উইকৰ। নেক্সট আহিছো আমি এখন এনেকুৱা ঠাইৰ বিষয়ে জানিবলৈ। সেইখন হৈছে ভোলাগুৰি টি ইষ্টেট গহপুৰ। এইখন এখন বিশেষ ঠাই য'ত আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মানে ফাৰ্ষ্ট যোনখন আমাৰ এছামিজ ফিচাৰ ফিল্ম আছিলে জয়মতী, সেইখন তাত শ্বুটিং কৰিছিলে। তেওঁ কি কৰিছিলে ভোলাগুৰি টি ইষ্টেটটো মানে পুৰা কনভাৰ্ট কৰিছিলে, তাৰে যিটো ফেক্টৰী হয় সেইটো এটা ষ্টুডিঅ'ত কনভাৰ্ট কৰিছিলে। আৰু সেইখিনি কৰাৰ আগতে এটা টেম্পৰেৰী ষ্টুডিঅ' বনাইছিলে সেইখিনি ঠাইতে, আৰু সেই ষ্টুডিঅ'টোৰ নাম দিছিলে চিত্ৰবন ষ্টুডিঅ'। আৰু সেই চিত্ৰবন ষ্টুডিঅ'টো মানে বনাওতে একদম বেচিক যিখিনি মানে বাঁহ খেৰ তাৰপিছত কাঠ এইবিলাক বেচিক সামগ্ৰীবিলাক ইউজ কৰি পেলাই তেওঁ টেম্পৰেৰী এটা ষ্টুডিঅ' বনাইছিলে। আৰু ফিল্মখনৰ শ্বুটিং হৈছিলে সেই টি গাৰ্ডেনৰ আশে পাশে। সো ফ্ৰেণ্ডছ, ভাবিলে আচৰিত লাগে যে সেইখিনি টাইমত মানে তেওঁলোকে চাব গ'লে য'ত একো ফেচিলিটি তেনেকে নাছিলে তথাপিও কিমান কষ্ট কৰি এটা মানে কালচাৰ ষ্টাৰ্ট দিছিলে। সো আজিকালি আমি যদি প্ৰেজেন্ট টাইম চাওঁ আমি কিমান মানে কি হাৰ্ডলছখিনি আগেয়ে কাউণ্ট কৰোঁ যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই, এইটো এনেকুৱা তেনেকুৱা, কিন্তু এটলিষ্ট আমাৰ ওচৰত ষ্টুডিঅ' আছে আৰু আগৰ তুলনাত ভালেখিনি ফেচিলিটি আছে। গতিকে আমি এওঁলোকৰ পৰা মানে আমাৰ যিখিনি এনচিষ্টাৰ হয়
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভা আমি তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লৈ পেলাই সেই কৃষ্টিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু কিছু পৰিমাণে মই ভাবো আমি চেষ্টা কৰিও আছো কাৰণ কি ৰিচেণ্টলি কিছুমান চিনেমা যেনেকে কাঞ্চনজংঘা হওক বা ৰত্নাকৰ হওক যিটো এটা মানে কি ট্ৰেণ্ড আনিছে আমি নিশ্চয়কৈ এটা ভাল দিশলে মানে আগবাঢ়িছো আৰু মই আশা কৰো যেন এই ট্ৰেণ্ডটো মানে সদায় থাকে চ' আগবাঢ়িছো নেক্সট কাৰেণ্ট এফেয়াৰটোলে নেক্সট এইকেইদিন যিটো নিউজত আহি আছে সেইটো হৈছে যে ইণ্ডিয়া জাপান সামিট সেইটো হ'ব গুৱাহাটীত ডিচেম্বৰ 15, 2019 এইটো খুব নিউজত চলি আছে আমাৰ ইণ্ডিয়া আৰু জাপানৰ যিটো বায়লেটাৰেল টাইজ হয় সেইটোৰ বিষয়ে মানে আমাৰ এটা সামিট হ'ব যিটো গুৱাহাটীত হ'ব চ' মই ইয়াতে নিউজ আৰ্টিকলত বিশেষ একো তেওঁলোকে ডিছকাছ কৰা নাছিলে মই বেচিকেলি কাৰেণ্ট এফেয়াৰ্ছখিনি আছাম ট্ৰিবিউনৰ পৰা লওঁ তাত বিশেষ একো ডিছকাছ কৰা নাছিলে তেওঁলোকে ক'ত থাকিব ক'ত যাব সেইখিনিয়ে মেইনলি আছিলে তো মই তাৰ পৰা জাষ্ট এই দুটা পইণ্ট পিক আপ কৰিছো সেই দুটা হ'ল প্ৰাইম মিনিষ্টাৰ অফ জাপান শ্বিনজো এব আৰু পিচ মিউজিয়াম ইন মণিপুৰৰ যিটো পিচ মিউজিয়াম হয় সেইটোৱে কমেমৰেট কৰে ৱৰ্ল্ড ৱাৰ টুৰ যিখিনি মানে যিটো 1944ত হৈছিলে য'ত থাউজেণ্ডছ অফ জাপানিজ চলজাৰ্ছ মানে তেওঁলোকে শ্বহীদ হৈছিলে চ' সেই গোটেইখিনিৰ বিষয়ে এটা কমেমৰেট কৰে মানে আমি তাত গ'লে তাৰে বিষয়ে গম পাম এই দুটা পইণ্টে মই ইম্পৰ্টেণ্ট বুলি ভাবিলো এইখিনিতে আমাৰ যিসকলে মডাৰ্ণ হিষ্ট্ৰী পঢ়ি আছে তেওঁলোকে নিশ্চয় অলপমান লিংক কৰিব পাৰিছে মানে INA তাৰপিছত সুভাষ চন্দ্ৰ বোস তাৰপিছত জাপানিজ চলজাৰ্ছ আৰু ইম্ফলৰ সেই যিটো ৰুট হয় এটা মানে কানেক্টিং ডটছ মই জাষ্ট ৰিমাইণ্ড টাইপৰ কৰিব বিচাৰিছো গতিকে সেই ইনচিডেণ্ট বিলাকৰ মানে এতিয়াও যেন তাতে পিচ মিউজিয়ামটোত গ'লে মানে সেইটো কমেমৰেট কৰে নেক্সট আহিছো এইটো এটা চেৰেমনি আছিলে সমাবৰ্তন 2019 এইটো অৰ্গেনাইজ কৰিছে আছাম সাহিত্য সভাই আৰু ইয়াতে দুটা টাইটেল দিয়া হৈছিলে সাহিত্যাচাৰ্য এই টাইটেলটো দিয়া হৈছে ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু নাহিন্দৰ পাদুনক আৰু শিক্ষাচাৰ্য এই টাইটেলটো দিয়া হৈছে মিষ্টাৰ মেহবুবুল হক তেওঁ চান্সেলৰ হয় ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ চ' এই দুটা টাইটেল তেওঁলোকক প্ৰদান কৰা হৈছিলে এইটো সমাবৰ্তন ইভেণ্টটোত নেক্সট আহিছো এটা ইম্পৰ্টেণ্ট নিউজ আহিছিলে এইটো উইকত সেইটো হৈছে বেন অন স্মকলেছ টবেকো ইন আছাম এতিয়া স্মকলেছ টবেকো বুলি ক'লে আমি কি বুজো জেনেৰেলি এইটোত ইনক্লুড কৰা হয় গুটখা আৰু পান মছালা চ' এটা ৰিপৰ্ট আহিছিলে ৰিচেণ্টলি গ্ল'বেল এডাল্ট টবেকো চাৰ্ভে 2 এইটো এটা ৰিপৰ্ট ওলাইছিলে য'ত এইটো মানে কি পোৱা গৈছিলে যে 48% অফ এডাল্ট পপুলেশ্যন অফ আছাম কনজিউমছ টবেকো মানে অসমৰ যিটো এডাল্ট পপুলেশ্যন হয় তেওঁলোকৰ 48%ই টবেকো খায় চ' তাৰে পিছতে এইটো এটা ষ্টেপ লোৱা হৈছে যিটো নেকি প্ৰহিবিশ্যন of manufacture, distribution, sale, transportation, display of gutka pan masala and chewing material containing nicotine and tobacco. এই এৰিয়া কেইটাত মানে প্ৰহিবিশ্যন লগাব আগে পিছে কি আছিলে যে চেলটো বন্ধ কৰিবলৈ তেওঁলোকে কৰিছিলে বাট এইবাৰ মেনুফেকচাৰতো তেওঁলোকে প্ৰহিবিশ্যন লগাইছে ডিষ্ট্ৰিবিউশ্যনতো প্ৰহিবিশ্যন লগাইছে চেল ট্ৰান্সপৰ্টেশ্যন ইভেন ডিছপ্লে অফ গুটকা পান মছালা এণ্ড চুইং মেটেৰিয়েল যিটোত নেকি নিকটিন আৰু টবেকো থাকে সেইটো মানে ডিছপ্লে কৰাটোতো তেওঁলোকে প্ৰহিবিশ্যন লগাইছে ফ্ৰেণ্ডছ এইটো খুব এটা ভাল ষ্টেপে হয় কাৰণ কি যদি 48% অফ এডাল্ট পপুলেশ্যন এইটো টবেকোত যদি মানে কি কনজিউম কৰে তেনেহ'লে সঁচাই এইটো এটা চিন্তনীয় বিষয় চ' যদি এইটো সঁচাকে ইমপ্লিমেণ্ট কৰিব পৰা যায় তেনেহ'লে খুব ভাল হ'ব বুলি মই ভাবো আপোনালোকে জনাবচোন আপোনালোকে কি ভাবে এইটোৰ বিষয়ে নেক্সট আহিছো এইটো নেক্সট কাৰেণ্ট এফেয়াৰ ৰেডিঅ' টেগড আমুৰ ফাল্কন flies from Manipur to Africa. So এইটো এটা এমুৰ ফাল্কন যিটো হয় এইটো লোকেল নামটো আছিলে চুলন চ' এইটো মণিপুৰৰ পৰা আফ্ৰিকালৈ ফ্লাই কৰিছে এতিয়া আমি বুজিব চেষ্টা কৰো যে ৰেডিঅ' টেগিং কি হয় চ' ৰেডিঅ' টেগিংটো হয় এটা স্মল ট্ৰান্সমিটাৰ সেইটো লগোৱা হয় যিকোনো এটা অবজেক্টৰ মানে ওপৰত স্পেচিয়েলি এনিমেলছ অৰ বাৰ্ডছ তেওঁলোকৰ গাত সেই ট্ৰান্সমিটাৰটো লগোৱা হয় যাতে তেওঁলোকে য'ত মুভ কৰে তেওঁলোকৰ লোকেশ্যনটো ট্ৰেকিং কৰিব পৰা যায় চ' এইটো কৰা হৈছিলে এটা মানে এমুৰ ফাল্কনৰ বডিত কৰা হৈছিলে আৰু সেইটো মণিপুৰৰ পৰা আফ্ৰিকালৈ ট্ৰেভেল কৰিছে ইতিমধ্যে তো গতিকে ৰেডিঅ' টেগ যিহেতু কৰা হৈছিলে সেই গোটেই ৰুটখিনি যিখিনি কভাৰ কৰিছে সেই লোকেশ্যনছৰ বিষয়ে মানে এটা ভাল ইনফৰমেশ্যন পোৱা যাব মানে চ' এইখিনিতে মই আৰু এটা নিউজ সেই আৰ্টিকলটোতে পাইছিলো আৰু মই ভাবিলো এইটো ইম্পৰ্টেণ্ট হ'ব ফাল্কন কেপিটেল অফ দ্য ৱৰ্ল্ড হৈছে নাগালেণ্ড
নেক্সট আহিছো বুক ৰিলিজ এখন কিতাপ ৰিলিজ হৈছে এখনৰ নাম হৈছে আনকুৱাইট ৰিভাৰ ইট ইজ এ বুক অন ব্ৰহ্মপুত্ৰৰ ওপৰত এখন কিতাপ হয় দ্য আনকুৱাইট ৰিভাৰ A Biography of Brahmaputra আৰু ৰাইটাৰ হৈছে অপূৰ্বজ্যোতি শইকীয়া নেক্সট এইটো এটা ইম্পৰ্টেণ্ট নিউজ হয় ৰিচেণ্টলি আহোম মোগল এৰাৰ কিছুমান কইনছ পোৱা গৈছে ঢকুৱাখানাত আৰু সেই কইনছ বিলাকত যিবিলাক ফটো বা যিবিলাক ইনস্ক্ৰিপশ্যন আছিলে সেইটো আমাক ইনফৰমেশ্যন দিয়ে যে এইটো আহোম কিং স্বৰ্গদেউ শিৱসিংহৰ টাইমৰ আৰু ৰাজেশ্বৰ সিংহৰ টাইমৰ হয় তাৰমানে মিড 18th চেঞ্চুৰী টাইমৰ এইবিলাক কইন হয় আৰু এই কইনছ বিলাকৰ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ বহুত আছে চ' এই কইন বিলাক পোৱা গৈছিলে ঢকুৱাখানাত নেক্সট আজি 1st ডিচেম্বৰ আৰু আজি 1st ডিচেম্বৰৰ পৰাই ষ্টাৰ্ট হৈছে এইটো ফাষ্টেগ চিষ্টেমটো গতিকে এইটো নিউজত আছিলে ফাষ্টেগ চিষ্টেমটো হয় কি ইলেক্ট্ৰনিক টল কালেকশ্যন মেকানিজম হয় আৰু এই ফাষ্টেগ চিষ্টেমটো কম্পালচৰি কৰিছে সকলো ধৰণৰ ভেহিকলছৰ কাৰণে কাৰ জীপ ভেন বাছেছ ট্ৰাকছ অফলোড ভেহিকলছ মানে কমাৰ্চিয়েল বা প্ৰাইভেট ভেহিকল যিবিলাক হয় যিবিলাক মেইনলি হাইৱেজ ইউজ কৰে আৰু টল বুথ সেইবিলাকৰ মানে কি ওচৰদি যায় সেইবিলাক ভেহিকলছৰ কাৰণে এই ফাষ্টেগ চিষ্টেমটো কম্পালচৰি কৰিছে ফ্ৰম ডিচেম্বৰ 1 নাও উইথ ৰেচপেক্ট টু আছাম কাৰেণ্টলি এইটো অব্লিগেটৰী হোৱা নাই আমাৰ ইয়াতে কিয়নো এই যিটো মডাৰ্ণ টেকনলজি সেইটো বস্তু ইমপ্লিমেণ্ট কৰাকে মানে টোল বুথ ইয়াতে ইমান তেনেকে মানে ইষ্টাব্লিছ নাই চ' এতিয়াও মানে আমাৰ ইয়াৰে আছামৰ কাৰণে অব্লিগেটৰী নহ'ব এইটো ফেচিলিটি অপ্ট কৰিবৰ কাৰণে কিন্তু যেতিয়াই গভৰ্ণমেণ্টে ডিচাইড কৰে যে টোল বুথ কিছুমান ৰিঅপেন নাইবা ছেট আপ কৰিব মডাৰ্ণ টেকনলজিটো ইউজ কৰি পেলাই যেতিয়া ৰেডি হ'ব তেতিয়া কিন্তু এইটো কম্পালচৰি কৰা হ'ব তেতিয়ালৈকে এইটো অব্লিগেটৰী নহয় তেনেকে নিউজত আহিছিলে ফ্ৰেণ্ডছ এতিয়া আমি বুজিবলৈ চেষ্টা কৰো যে ফাষ্টেগ চিষ্টেমটোনো হয় কি ৱেল এইটো এটা ষ্টিকাৰ হয় য'ত নেকি এম্বেডেড চিপছ থাকিব along with antenna আৰু এইটো মানে গাড়ীকেইখনৰ স্ক্ৰীনত ফিক্স কৰা থাকিব আৰু মানে সেইটো লগোৱাৰ লগে লগে সেইটো আমাক এনেবল কৰিব মানে অট'মেটিকেলি আমাৰ যিটো টোল চাৰ্জেছ হয় সেইখিনি কাট হৈ যাব মানে তো যেতিয়াই গাড়ীখন আমাৰ টোল বুথৰ ওচৰদি যাব তেতিয়া আমাৰ যিটো চাৰ্জ বনে সেই টোল বুথত সেইখিনি বস্তু অট'মেটিকেলি ডিডাক্ট হৈ যাব মানে জেনেৰেলি কি হয় আমি টোল বুথ বিলাকত ৰখি পেলাই সেই চাৰ্জটো দিবলগীয়া হয় যাৰ ফলত আমাৰ মানে কি ট্ৰাফিক জামো হয় ৱেষ্ট অফ টাইমো হয় আৰু প্ৰচেছটো মানে কেনেকুৱা মেনুৱেল হৈ যায় কিন্তু এই ফাষ্টেগ চিষ্টেমটো অহাৰ লগে লগে প্ৰচেছটো অট'মেটিক হ'ব প্লাছ আমাৰ টাইমো ছেভ হ'ব আৰু অট'মেটিক ডিডাকশ্যন হ'ব চ' এইটোত এই যিটো ফাষ্টেগ ষ্টিকাৰটো হয় এইটোত মেইনলি কিছুমান ডিটেইলছ থাকিব কেনেকুৱা ধৰণৰ ডিটেইলছ যেনেকে ভেহিকলৰ ক্লাছ ষ্টেটাছ অফ দ্য টেগ সেই টেগটোৰ ষ্টেটাছ প্লাছ মানে ভেহিকলৰ যোনজন অ'নাৰ হয় তেখেতে কেনেধৰণে পে'মেণ্টটো ছাপ'জ কোনটো অনলাইন ৱালেট ইউজ কৰি পেলাই পে'মেণ্টটো কৰিব বা তেওঁৰ বেংক একাউণ্টৰ যিখিনি বস্তু ডিটেইলছখিনি লাগতিয়াল ডিটেইলছখিনি যিখিনি আছে সেইবিলাকৰ বিষয়ে ডিটেইলছবিলাক সেইখিনি থাকিব আৰু ফাইনেলি এইটো এটা মানে এনেবল কৰিব অট'মেটিক ডিডাকশ্যন অফ চাৰ্জেছ গোটেই প্ৰচেছটো বহুত মেকানাইজড ৱেত হ'ব মেনুৱেল ইমান এটা ইনভলভ নাই আৰু টাইম বহুত ছেভ হ'ব চ' এইটোৱে আছিলে গোটেই প্ৰচেছটো নেক্সট আজিৰ এই চিৰিজটোৰ মানে মই ভাবিলো যে এটা নিউজত আহিছিলে মানে আলাবৈৰ যিটো ৰণ হৈছিলে তাৰে ফিল্ডখনৰ ওপৰত কিছুমান নিউজ আহিছিলে তো মই ভাবিলো যে গোটেই বেটল অফ আলাবৈখন কেনেকুৱানো আছিলে সেইটো কভাৰ কৰো বুলি চ' ইয়াতে মই অলপমান মানে প্ৰেজেণ্ট কৰিবলৈ ট্ৰাই কৰিছো আলাবৈৰ যোনখন যুদ্ধ হৈছিলে সেইখন মোগল আৰ্মি আৰু আহোম আৰ্মিৰ মাজত হৈছিলে মোগল আৰ্মি ৰিপ্ৰেজেণ্ট কৰিছিলে জেনেৰেল ৰাম সিং আৰু আহোম আৰ্মি ৰিপ্ৰেজেণ্ট কৰিছিলে জেনেৰেল লাচিত বৰফুকন কি হৈছিলে লাচিত বৰফুকনে এই প্ৰচেছটো বহুত ডিলে কৰি আছিলে কাৰণ আমি সকলোৱে জানো লাচিত বৰফুকন মানে গুৰিলা টেকটিক্সৰ পুৰা এক্সপাৰ্ট আছিলে তো তেখেতৰ মতে প্ৰপাৰ টাইম হোৱা নাছিলে যুদ্ধৰ গতিকে তেওঁ এটা মানে তেওঁলোকক গোটেই প্ৰচেছটো ডিলে কৰিবৰ কাৰণে কিছুমান টেকটিক্স প্লে কৰি আছিলে আৰু সেইটোত ৰাম সিং এনয় হৈ গৈছিল তেওঁৰ খং উঠি গৈছিলে আৰু তেখেতে এটা চেলেঞ্জ থ্ৰ' কৰিছিলে আহোম কিং চক্ৰধ্বজ সিংহৰ ওচৰত এটা চেলেঞ্জ দিছিলে যে যদি মানে কি তহঁতে যুদ্ধ কৰ আৰু আমি যদি হাৰি যাওঁ আমি তহঁতৰ ঠাইৰ পৰা গুচি যাম এইটো এটা কণ্ডিশ্যন দিছিলে তেতিয়া চক্ৰধ্বজ সিংহও ভাবিলে যে আমি চেলেঞ্জটো একচেপ্ট কৰো আৰু যদি সিহঁতে হাৰি যায় তেতিয়াহ'লে সিহঁতে ইয়াৰ পৰা গুচি যাব সেনেকুৱা টাইপৰ আছিলে চেলেঞ্জটো একচেপ্ট কৰিলে তেখেতে আৰু তাৰপিছত যুদ্ধ হ'ল
কিন্তু এই যুদ্ধখনত লাচিত বৰফুকনৰ ইমান এটা মত নাছিলে কাৰণ আল্টিমেটলি যুদ্ধখন লিড কৰিছিলে জেনেৰেল লাচিত বৰফুকনে আৰু তেখেতৰ যিটো চিন্তাধাৰা আছিলে বা যিটো টাইম তেওঁ মানে পুৰা পাৰফেক্ট বুলি ভাবিছিলে যুদ্ধ কৰা তেওঁৰ মতে সেই টাইমটো হৈ পৰা নাছিলে তো বহুত দৌৰাদৌৰিত আৰু কিছুমান মিছ জাজমেণ্ট টাইপত মানে যুদ্ধখন হ'ল আৰু তাৰে ফলত মোৰ দেন 10,000 এছএমএছ চলজাৰ্ছ শ্বহীদ হৈছিলে ইন দ্য ফিল্ড অফ আলাবৈৰ যুদ্ধখনত মোৰ দেন 10,000 চলজাৰ্ছ শ্বহীদ হৈছিলে আৰু আলাবৈ এই ফিল্ডখন আছে দদৰা নামৰ ঠাই এখনত আৰু এই ঠাইখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টত এইখন আছিলে গোটেই অল অভাৰ বেটল অফ আলাবৈ তাৰপিছত কি হ'ল আহোম ফৰ্চে গিভ আপ নকৰিলে ইমান ডাঙৰ এটা চেক্ৰিফাইচ কৰিছে তেওঁলোকৰ ফৰ্চেছখিনিয়ে আৰু যিসকল চলজাৰ্ছ তাত শ্বহীদ হৈছিলে তেওঁলোকৰ নামত মৈদাম বনোৱা হৈছিলে যিবিলাক মৈদাম এতিয়াও পোৱা যায় গতিকে তেওঁলোকে গিভ আপ নকৰিলে আকৌ ৰিগ্ৰুপ কৰি পেলাই মুঘল আৰ্মিক আকৌ এটেক কৰিলে মানে যুদ্ধ আকৌ ডিক্লেয়াৰ কৰিলে আৰু তাৰপিছত বেটল অফ শৰাইঘাট হ'ল শৰাইঘাটৰ যুদ্ধ হ'ল 1671 য'ত আমাৰ আহোম আৰ্মি জিকিছিলে আৰু মুঘল আৰ্মি হাৰিছিলে সো এইখন আছিলে ওভাৰঅল বেটল অফ আলাবৈ আৰু বেটল অফ শৰাইঘাট তাৰে জাষ্ট সামাৰীটো এতিয়া আহিছো কাৰেণ্ট নিউজৰ ওপৰত এইটো চোৱা গৈছে যে আমাৰ অসমত বিশেষকৈ বেটল অফ আলাবৈৰ ওপৰত ইমান এটা ইম্পৰ্টেঞ্চ দিয়া হোৱা নাই গতিকে ইয়াতে আমাৰ গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে যে এটা হিষ্টৰিকেল কমপ্লেক্স বনাব লাগে তাত যাতে আমাৰ মানুহখিনিয়ে সেই যুদ্ধখনৰ যাতে মেমৰিটো মানে নোহোৱা হৈ যাব যাতে নিদিয়ে এটা হিষ্টৰিকেল কমপ্লেক্স লাগে সেইটো প্ৰপ'জেল দিয়া হৈছে আৰু আজ্ঞাথুৰি বুলি এখন ঠাই আছে য'ত এই গোটেই ঘটনাবিলাক যেতিয়া হৈ আছিলে তাত লাচিত বৰফুকনে ৰেষ্ট লৈছিলে সো তাত এটা লাচিত বৰফুকনৰ ষ্টেচু এটা ইনষ্টল কৰা হ'ব তেনেকুৱা এটা প্ৰপ'জেল দিয়া হৈছে আৰু লাষ্ট বাট নট দ্য লিষ্ট এইটো প্ৰপ'জেল দিয়া হৈছে যে এভৰি ইয়াৰ 5th অগষ্টত আলাবৈ মাৰ্টিয়াৰ্ছ ডে এইটো চেলিব্ৰেট কৰা হ'ব ফ্ৰেণ্ডছ মই ভাবো এইটো এটা খুব ভালেই প্ৰপ'জেল কাৰণ আমি আমাৰ যিটো হিষ্ট্ৰী হয় সেইটো চেলিব্ৰেট কৰিব লাগে আৰু আমাৰ যিখিনি মানে আহিবলগীয়া জেনেৰেশ্যন তেওঁলোকলৈও এই বস্তুখিনি মানে আমি ট্ৰান্সফাৰ কৰি থাকিব লাগে যাতে আমি আমাৰ হিষ্ট্ৰীটো গম পাওঁ সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আশা কৰোঁ আপোনালোকৰ ভাল লাগিল আৰু কিবা ইনফৰমেশ্যন পোৱা টাইপ লাগিল তেনেহ'লে আপোনালোকক লগ পাম নেক্সট ভিডিঅ'টোত till then keep learning keep growing